নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ প্ৰায় বহুখিনি পদ লৈ আনিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে আকৌ আপোনালোকৰ পদ মুকলি কৰি দিলে। কোনকেইটা পদখিনি আছে, কেনেদৰে আবেদন কৰিব, সকলো কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পদখিনি আছে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট আছাম। লাষ্ট ডেট দিয়া আছে 5/12/2023। আপোনালোকে ডিচেম্বৰ মাহৰ 5 তাৰিখলৈকে পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াত প্ৰথম বিভাগটো পদখিনি আছে 345টা এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ভেকেঞ্চি। ইয়াৰ কাৰণে আপোনালোকে দেখিব আছে ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম ষ্টেট কেন ইলিজিবল কেণ্ডিডেট মে এপ্লাই অনলাইন হিয়াৰ। আপোনালোকে ইয়াৰ যোগে অনলাইন আপোনালোকে এই পদখিনিৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। এইখিনি আপোনালোকে নিশ্চয় দেখিব পাৰিছে। এটা ভাল আপোনালোকৰ অপৰচুনিটি আহি গৈছে যে আপোনালোকৰ মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে পুনৰ পদ মুকলি কৰি দিছে। প্ৰথম আছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ ভেকেঞ্চি। ইয়াত আপোনালোকৰ 81টা পোষ্ট আছে। ব্ৰাঞ্চ ৱাইজ ভেকেঞ্চিখিনি দিয়া আছে। চিভিলৰ কাৰণে 71 ভেকেঞ্চি, মেকানিকেলৰ কাৰণে 4টা, ইলেক্ট্ৰিকেলৰ কাৰণে আপোনালোকৰ 4টা ভেকেঞ্চি দিয়া আছে। স্কেল অফ পে' দিয়া আছে 30,000 পৰা 1,10,000 টকা পৰ্যন্ত। গ্ৰেড পে' দিয়া আছে 12,700 টকা আপোনালোকৰ। লগতে আপোনালোকৰ এইটো এটা আপোনালোকৰ বৃহৎ সুযোগ বুলি ক'ব পাৰে, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰাৰে আপোনালোকৰ পদখিনি আহি গৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ ইয়াত বি বা বি টেক বিচাৰিছে। যিসকলে বি বা বি টেক কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব। তাৰ পিছৰ ভেকেঞ্চি আপোনালোকৰ আছে জুনিয়ৰ ইঞ্জিনিয়াৰিং। জুনিয়ৰ ইঞ্জিনিয়াৰিং কাৰণে 264টা পদ আছে। ব্ৰাঞ্চ ৱাইজ ভেকেঞ্চিবিলাক আপোনালোকৰ দিয়া আছে। চিভিলৰ কাৰণে আপোনালোকৰ 212টা পোষ্ট আছে। মেকানিকেলৰ কাৰণে 26টা আছে আৰু ইলেক্ট্ৰিকেলৰ কাৰণে আপোনালোকৰ 13টা আছে ভেকেঞ্চি আৰু কেমিকেলৰ কাৰণে আপোনালোকৰ 13টা ভেকেঞ্চি আছে। কেমিকেলৰ কাৰণে আপোনালোকৰ 13টা ভেকেঞ্চি আছে। স্কেলৰ পে' দিয়া আছে 14,000 পৰা 70,000 টকা পৰ্যন্ত। ইয়াত আপোনালোকৰ বিচাৰিছে কেণ্ডিডেট মাষ্ট হেভ 3 years ডিপ্ল'মা ইন ৰেছপেক্টিভ ব্ৰাঞ্চ অফ দ্য ইঞ্জিনিয়াৰিং ফ্ৰম দ্য ইনষ্টিটিউট ৰিজল্ট ইন এক্টিভ। আপোনালোকে যেতিয়া 3 বছৰীয়া এখন যে আপোনালোকৰ ডিপ্ল'মা চাৰ্টিফিকেট আছে, তেনেদৰে আপোনালোকৰ যদি আছে তেনেদৰে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত বয়সৰ সময়সীমা দিয়া আছে 18 পৰা 38 বছৰ পৰ্যন্ত। ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 1/1/2023। আপোনালোকৰ জানুৱাৰী মাহৰ 1 তাৰিখলৈকে পদখিনিৰ কাৰণে আবেদন কৰিব পাৰি। বয়সটো গণনা কৰিব 2023 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা। আৰু ইয়াত বয়সৰ সময়সীমা এজ ইলেকশ্যন দিয়া আছে। SC/ST বাবে 5 বছৰ, ST বাবে 5 বছৰ, OBC বাবে 3 বছৰ, বাকীসকলৰ বাবে কোনো ইলেকশ্যন নাপাব। আৰু ইয়াৰ কাৰণে আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেন্স অফ ইণ্ডিয়া হ'ব লাগিব আৰু ইয়াৰ কাৰণে অনলাইন যোগে আবেদন কৰিব লাগিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, তেনেকৈ আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰি দিয়ক। তেতিয়া আপোনালোকৰ আপোনালোকে এডভাৰটাইজমেণ্টৰ লিংকৰ লগতে আপোনালোকৰ এপ্লাই লিংকো আপোনালোকে পাই যাব। আজি ভিডিঅ' যদি ভিডিঅ' ভাল ভিডিঅ' লাইক কৰিব লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবেন, কাৰণ ভিডিঅ'সমূহ পাই থাকিব। আজিলৈকে পুনৰ ভিডিঅ' লগ পাম।